Hi guys, welcome back to my another blog. আজি ক'ত যাওঁ কি কৰোঁ সকলো দেখুৱাম ভিডিঅ'টি শেষলৈ চাই থাকিব বলক তেতিয়াহ'লে পালোঁ কেন্দুকোনা চাওক যিহেতু বেছি সময় নাই আমাৰ ঘৰ পামহি এতিয়া কিবা কিবি ল'বতো লাগিবই সেয়েহে দেউতাক আৰু ল'ৰা সোমাইছে হোটেলৰ পৰা কিবা কিবি নাস্তা আনিলে আৰু এতিয়া লৈ মেলি আকৌ ৰাওনা হৈছোঁ আহি পালোঁ এয়া নতুন ব্ৰিজখন যিখন ব্ৰিজেদি গ'লে উত্তৰ গুৱাহাটী পায় এতিয়া সকলোৱে যিহেতু আহিছিলে আজি ময়ো আহিলোঁ কাৰণ এনেতো আহিব নোৱাৰোঁ মাৰ ঘৰত যোৱাৰ সময়ত এনেকৈ এবাৰ উঠিলোঁ ব্ৰিজখনত মাংস কাটি আছে এয়া চাই দে বাবা দে কান্দে তলত থলে আৰু এয়া ইফালে আমাৰ মাটি পেলাইছে যিহেতু নতুনকৈ ঘৰ বনাব সেইটো কাৰণে খালী কৰিলে সেইফালে ঘৰটো মায়ে ভাঙি দিলে ভাঙাৰ পিছত এইফালে লৈ আহিলে আৰু এয়া মোৰ সৰু ভণ্টি এয়া সৰু ভাইটিৰ দমকলৰ পাৰ নতুনকৈ এতিয়া কামবোৰ কৰি আছে যিহেতু চিজিল হোৱাই নাই লাহে লাহে কৰি থাকিব কাৰণ ইমানটো টকা পইচা লাগিব ন জল্দি কৰিবলগীয়া হ'লে যিহেতু সিহঁতে দিন হাজিৰা কৰি খোৱা মানুহ অলপকৈ কৰি থাকোঁতে সময় লাগে আৰু সেয়ে দেখুৱালোঁ যিহেতু মাজতে আমাক দেউতাই দিলে তিনিজন বাই ভনীকে মাজত সৰু ভাইটোক আৰু ইফালে ডাঙৰ ভাইটোক দিলে ভিডিঅ' বনাইছিল এতিয়া দেখোন জানে মস্ত বদমাছ এৰিত বদমাছ নহয় দেই মই এনে ভিডিঅ' কৰিছোঁ আমাৰ ভাই বোৱাৰী আৰু আমাৰ এটা সৰু আলহী টিকলি এইটো আমাৰ সৰু ভাইটি ছেকেণ্ড ভাইটি না এইটো ছেকেণ্ড ভাইটি না সিহঁতে ঘৰ বনাই আছে মাটি পেলাইছে এইবিলাক ৰাস্তাটোৰ পৰা দেখাই আছো আৰু হা নাই দেখা এইটো আমাৰ বৰমাৰ ঘৰত আছে বৰমাকো দেখাই দিওঁ সেইটো বৰমাই ৰশ্মি আমাৰ কুকুৰ নন্দা এইটো আমাৰ সৰু ভনী চিনি নাপায় এইটো নন্দা এইটো ডাঙৰ মাই চিনিবা দে হ'ব দে ফোন ভাত খাবি করে দিবি আৰু এতিয়া সন্ধিয়া হ'ল যিহেতু ঘৰত যাম অকণমান মাৰ লগত ভাগৰিছোঁ এয়া মাই আৰু বা কেতিয়া আহোঁ নাজানো যিহেতু দেউতা নাই মায়ে থাকিব আৰু সেইটো ডাঙৰ কাকাৰ ল'ৰা তাৰ লগতে মায়ে থাকে এতিয়া সি আৰু মাৰ সাৰথি ক'ব গ'লে তাক এতিয়া কৈছোঁ আৰু মাইক চাবি বুলি আহোঁতে এতিয়া যাম যিহেতু ইমান দীঘল ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু যদিহে চাই ভাল লাগিলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰোঁ।
এতিয়া যিহেতু দুয়োজনী বাই ভনী একেলগে যাব নোৱাৰোঁ, ঈদ খাব আহি দুয়োজনী বাই ভনী একেলগে লগ হ'লোঁ, ভাল লাগিল। ডাঙৰ বাইদেউ অহা নাই, ডাঙৰ বাইদেউ আহিলে ভাল লাগিল হয়। আৰু প্ৰথমতে তাইক যাব দিওঁ, তাৰপিছত মই যাম, আগা পিছাকৈ যাম আৰু। মায়ে যিহেতু মনটো বেয়া কৰে, মাৰ বেমাৰো হৈ আছিলে, ৰোজাৰ মাহটো গোটেই বেমাৰ গ'ল, মাক চাব আহিব পৰা নাই। সেয়েহে ঈদ খাব আহি মাক চালোঁ। ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব। আজিলৈ এৰিলোঁ, নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ